ওয়েলকাম ব্যাক টু মাই নিউ ব্লগ। বন্ধুসকল কি খবৰ? আশা কৰোঁ চবেই ভালে আছে, মই ভালে আছোঁ। আজি গৈ আছোঁ মই চুকুৰালিৰ দোকানত, যিটো বিখ্যাত চুকুৰালি গুৱাহাটীত বোলে চাহৰ দোকান আছে। ফাইনেলি ফ্ৰেণ্ড আহি পালোঁ আৰু খুবেই ভিৰ দেখা পাই আছোঁ। আমার দিসপুর লাস্টগেট আসামের রাজধানী যেটা ওটাই একটি দোকান। দিসপুর লাস্টগেট লাস্টগেট আপনার দিসপুর লজ তাতে আছে ওচৰতে। বাকী ইমান মানুহ যে আৰু দিসপুৰ আহিলে জিকা সুধিলে হ'ল। ফটো উঠাইছে বা ভিডিঅ' কৰি আছে, ভাল লাগিছে, বহুত মানুহ গাড়ী ভাড়া কৰি আছে, বহুত মানুহ আহি আছে। কিহৰ কাৰণে কৰিছে লোকক? মোক মৰম কৰিছে, এক কাপ চাহ খাবলৈ কৈছে আৰু মৰম দিবলৈ আহিছে। একদম মই আপোনালোক মৰম কৰি আছে, হয় গতিকে আপোনাক চবেই ভাল পায় আৰু এনেকৈ হেৰি কৰক, আগুৱাই যাওক, ভাল লাগিব আৰু হা। হয় ঠিক আছে না? মই বৰপেটাৰ পৰা আহিছোঁ, গম পাইছা? ঠিক আছে। আৰু এড্ৰেছ চবেই নাজানে, এড্ৰেছ ভালকৈ এবাৰ কৈ দিবা। আহিলে হ'ল, মোৰ তাত এক কাপ চাহ খাই যাব। ডাঙৰ 10 টকা ডাঙৰ কথা নহয়। গতিকে এবাৰ চাই যাওক, চুকুৰালি চাহ এবাৰ খাই যাওক, কেনেকুৱা লাগিলে। মনত পৰিছে বস্তুবিলাক লগ পোৱা এতিয়া লোকেশ্যন আৰু কিবা কমপ্লেইন শুনা পাইছে, চাহটো ভিডিঅ' নাই, মানে অলপ মিঠা কমিছে, নিমখ কমিছে, এনেকৈ কৈ আছে, কি ক'ব এইটোৰ ওপৰত? না, নিমখটো চাহৰ ভিতৰতো খাব নালাগে, কিন্তু আজিকালি মানে বেছি মিঠাও খালেও আবার চুগাৰ হয়। গতিকে আমি চেম্পল যেখিনি দিব লাগে সেইখিনি আমি দিছোঁ। তাতকৈ আৰু বেছি দিব নাই। চেনি খাওঁ, কোনোবাই বেছি খাই আমি এইটো এক্সট্ৰা দিম। সম্পূৰ্ণ নতুন তুমি ন, আগতেতো এক্সট্ৰা যদি চেনি খাব বিচাৰে মই এক্সট্ৰা চেনিও আছে, দিব পাৰিম। এক্সট্ৰা চেনি আছে, চেনি কম হয়, মই চেনি দিব পাৰিম।